আমি তামোলপুর আঞ্চলিক উৎসৱৰ আমাৰ অনুমতি বৰ্তমান গাঁৱতে আমি ইমানতে সমাপন হ'বলৈ ঘোষণা কৰিছোঁ। ইয়াৰ লগে লগে আমি এনেকে ৰাস আৰম্ভ হৈ গ'ল। Hey guys, স্বাগতম to দীপজ্যোতি ব্লগছ। আজিৰ পৰা সকলোতে ৰাস আৰম্ভ হৈ গ'ল। আজি পূৰ্ণিমাৰ দিনা সকলোতে ৰাস আৰম্ভ হ'ল আৰু এনেকৈ আমাৰ ইয়াতো তামোলপুৰতো অনুষ্ঠিত হ'ল। 7 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ। মই আছোঁ ইয়াতে উপস্থিত, দেখুৱাই আছোঁ। বলকচোন আমাৰ ইয়াৰে তামোলপুৰৰ ৰাস আজিৰ অনুষ্ঠান কি আছে বলক চাই যাওঁ। ফাৰ্ষ্ট টাইম আমি ভিতৰত সোমাই নাযাওঁতে আমি ৰাস্তাৰ পৰা গেটখিনি চাই আহোঁ। বলক কি ধুনীয়াকৈ সজাইছে। আৰু মহলাৰ এইখন মেইন গেট আৰু এইটো আমি কালি বনাইছিলোঁ। এইটো হ'ল আমাৰ ইয়াৰে মেইন মন্দিৰ আৰু অলপ ইয়া ভিতৰত সোমালোঁ। এতিয়া মূৰ্তিবিলাক চাওঁ আহক মোৰ লগত। এয়া বৃন্দাবনত কাম চলি আছে এতিয়াও। কোনবাৰত কৰি এইবাৰ মূৰ্তিৰ হেৰিবিলাক ভাল হৈছে, চাই ভাল লাগিছে। চাওকচোন আপোনালোকে, এইটো কোন গম পাইছে না? আমাৰ বাপুজী মহাত্মা গান্ধী। এইটো চাওকচোন, শিৱ বাবা কি কি ডাঙৰকৈ বনাইছে, কি ধুনীয়া দেখাইছে। চাওকচোন, কিছুমানে ইয়াতে ফটো উঠি আছে। শিৱ বাবা সেলফি পইণ্ট ইয়াতে হ'ব।
এইটো বস্ত্ৰ হৰণ কৰা দৃশ্য দেখুওৱা হৈছে ইয়াতে চাওকচোন কৃষ্ণজী একফালে কিবা একফালৰ পৰা শাৰী দি থাকে একফালৰ পৰা কিবা বস্ত্ৰ হৰণ কৰি থাকে এই দৃশ্যটো ইয়াত দেখুওৱা হৈছে আছে বহুতখিনি আছে আপোনালোকৰ মূৰ্তি দেখালে এইবাৰ বাণিজ্য মেলা দেখুৱাই আছো বলকচোন চাই যাওক আমাৰ লগত মোৰ লগত ভিডিঅ'টো আৰু ইয়াতেও এখন ষ্টেজ আছে ইয়াতেও কিবা কিবি অনুষ্ঠান হ'ব আৰু দোকান কিছুমান আহাই নাই আহি আছে বাৰু ইয়াতে এখন অনুষ্ঠান হ'ব কিবা আজি 5 দিন হিচাপে মানুহ বেছি অহা নাই অলপ তথাপিতো আহিছে বাৰু Hey guys, আজি 5 দিনৰ ৰাস হিচাপে আজি এখেন্তিতে সমাপ্ত কৰিছো আৰু ছোৱালীৰ নাম আছে এখেন্তি দেৰি হ'ব চাগে ইয়াতে সমাপ্ত কৰিছো বাই বাই